গুড মৰ্নিং গাইজ বহুত দিনৰ মূৰত আজি আকৌ এটা মিনি ব্লগ আগবঢ়ালোঁ আপোনালোকৰ মাজত মানে মোৰ অলপ কেমেৰা শিকাৰ ইচ্ছা আছে গতিকে মই গাঁৱৰে দাদা দুজনৰ লগত যাম বুলি কৈছিলোঁ আৰু দাদা দুজনে যিহেতু বিয়াবিলাকত ফটোশ্বুট কৰে আৰু তাহাঁতৰ লগত এনেকৈ ক'লোঁ মোৰো কেমেৰা শিকাৰ ইচ্ছা আছে দাদা লৈ যাব মোক সেই বুলি তো প্ৰথমতে কাম সিহঁতে মোক লৈ গ'ল বিয়া এখনত বেছি দূৰ নহয় ওচৰতে হয় ঘৰৰ পৰা প্ৰায় 15 কিলোমিটাৰমান হ'ব চাগে তাৰপিছত এনেকৈ বিয়াৰ ৰবাত আহি পালোঁ তাৰপিছত বুঢ়াকে কেমেৰা লৈ আহিলোঁ আৰু ফটোশ্বুট কৰিবলৈ কইনা বাজনীক তাৰপিছত এনেকৈ ফটোশ্বুট কৰি আছে দাদা দুজনে মই এনেই চাই আছিলোঁ আৰু তাৰপিছত সেইখন হৈছে বিয়াৰ ৰভাখন তাৰপিছত অলপ দেৰি পিছতে আহি পাবহি জোৰোণৰ কাৰণে আহি পালেই জোৰোণ দিবৰ কাৰণে আৰু দৰা ঘৰৰ পৰা মানুহবিলাক তাৰপিছত জোৰোণ দিয়া হ'লেই ইমান ভিডিঅ' কৰি থকা নাই আৰু যিহেতু লাজো লাগে তাৰপিছত ভাত চাত খাই বুঢ়াকে এনেকৈ ৰেষ্ট ল'লোঁ আৰু ৰেষ্ট লৈ তাৰপিছত আৰু কি আৰু সন্ধিয়া হ'ল যাবৰে হ'ল তো কালি আহি আছোঁ আৰু বিয়াত